হেল্ল' এভৰিৱান সকলোলৈকে নমস্কাৰ জনাই মই মধুমিতাই অন্য এটি ভিডিঅ' লৈ আহিছোঁ। দেখিছেনে এয়া কি হয়? এয়া হৈছে জেঙু গাজ। আপোনালোকে নেভাবিব যে এয়া ৰাইডিং বেট হয় বুলি, বেতগাজ হয় বুলি। আৰু এইটো বেতগাজ নহয়, বেতগাজতকৈ এইটো শকত আছে। এয়া দেখিছেনে কাইটো বহুত দীঘল দীঘলো হয়। বেতগাজৰ অৱশ্যে একেই কাইট আছে আৰু সেইটো বেতগাজ হ'ল অলপ খাবলৈ টিটিকি টিটিকি ভাৱ এটা আছে। এইটো একেবাৰে সেইবিলাক ভাৱ নাই, এইটো একেবাৰে কোমল হয়। মই এনেকৈ চফা কৰি লৈছোঁ এইখিনি। এইখিনি চফা কৰোঁতে একেবাৰে সাৱধান আৰু ইমান দীঘল দীঘল কাঁইটবিলাক। মই এনেকৈ টুকুৰা টুকুৰি কৰি লৈছোঁ। এয়া গোটেইকেইডাল মই চফা কৰি ল'লোঁ। এতিয়া মই বনাম গাহৰি মাংস আৰু জেঙু গাজ। চাই থাকক মই কেনেকৈ বনাওঁ। কেৰাহীখন মই গৰম কৰি তেল অলপ দিছোঁ ইয়াত, আৰু পিঁয়াজ দিছোঁ। কাৰণ মই গাহৰি মাংসখিনিত এইখিনি গাহৰি মাংসত মানে তেলৰ মাংসখিনি কম আছে, সেইকাৰণে মই আজি ইয়াত তেল দিছোঁ। সোৱাদ অনুসৰি নিমখ, আৰু এয়া হালধি। এয়া মাংসখিনি দি দিছোঁ। মাংসখিনি দিয়াৰ পিছত অলপ ভাজি ল'ম। ইয়াতে মই আলুখিনি দি দিছোঁ আৰু এয়া জেঙু গাজখিনিও মই ইয়াত দি দিছোঁ, একেবাৰে দি দিছোঁ চব বস্তু। যিসকলে খাই পাইছে তেওঁলোকেতো গম পাইছে জেঙু গাজ কিমান সোৱাদ হয়। যিসকলে খোৱা নাই নিশ্চয় এদিন খাই চাব। এয়া নহৰু আৰু আদা দিছোঁ। নহৰু আদা অকণমান বেছিকৈ দিছোঁ। জলকীয়া দিলোঁ, কাৰণ অন্য আৰু মছলা মই ইয়াত একো ব্যৱহাৰ নকৰোঁ। গাহৰি মাংসত আৰু মছলা ইমান প্ৰয়োজন নহয় অৱশ্যে। বেছি মছলা দিলে ইয়াৰ সোৱাদেই বেলেগ হৈ যায়।
এয়া মই অকণমান জিৰা দিছোঁ অৱশ্যে জেঙু গাছখিনি দিয়াৰ কাৰণে মই জিৰা অকণমান দি দিছোঁ পানী অকণমান দি মই উতলাই ৰাখিম এতিয়া যাতে মাংসখিনি আৰু জেঙু গাছখিনি ভালকৈ সিজি ল'ব এইখিনি মোৰ সিজি গৈছে দেখিছেনে কিনাৰে কিনাৰে তেলবিলাক বিৰিঙি গৈছে মাংসৰ পৰাও তেল ওলাই গ'ল বাকী গাজ আৰু মাংসও সিজি গৈছে দেখিছেনে কালাৰো কিমান ধুনীয়া হৈছে মাংসবোৰ যদি অলপ ভাজি ৰখা হয় তেতিয়া কালাৰ নিজে নিজে ধুনীয়া হৈ যায় দেখিলে নে বাৰু কিমান ধুনীয়া হ'ল আজিলৈ নমস্কাৰ